আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে সেই বিষয়ে আলোচনা কৰিম। বলক কেনেকৈ ফৰ্মখন ফিল আপ কৰিব সেই বিষয়ে আজি আপোনালোকৰ আগত মই ফৰ্মখন দেখুৱাই দি আছোঁ, কেনেকৈ আবেদন কৰিব। পোনপ্ৰথমে ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, নহ'লে আপোনালোকৰ যিজন গ্ৰাম সেৱক আছে গ্ৰাম সেৱকৰ পৰা আপোনালোকৰ ফৰ্মখন সংগ্ৰহ কৰিব পাৰিব। পোনপ্ৰথমে এতিয়া ইয়াতে দিয়া আছে PM কিষাণ হিতাধিকাৰী পঞ্জীয়ন প্ৰপত্ৰ অসম, মানে নতুনকৈ আকৌ ফৰ্মখন জমা দিব দিছে। কেনেকৈ ফিল আপ কৰিব? পোনপ্ৰথমে ইয়াতে দিয়া আছে খেতিয়কৰ ব্যক্তিগত বিৱৰণ, মানে যিজন খেতিয়ক আছে সেই খেতিয়কজনৰ বিৱৰণটো দিব লাগিব। 1 নম্বৰত আছে বাসস্থানৰ সবিশেষ অঞ্চল, এইটো নগৰ অঞ্চলত হয় নে গাঁও অঞ্চলত হয় সেইটো দিব। আৰু তাৰ আগতে ইয়াতে লিখিব তাৰিখটো লিখিব, যি তাৰিখত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব সেই তাৰিখটো দিব লাগিব। তাৰপিছত 2 নম্বৰত আছে জিলা, আপুনি কোনখন জিলাৰ পৰা আবেদন কৰিব সেই জিলাখনৰ নাম দিব লাগিব। তাৰপিছত আছে মহকুমা, আমি ইংলিছত সাব ডিভিজন বুলি কওঁ, আপোনালোকৰ সাব ডিভিজনটো ক'ত পৰে সেইটো দিব লাগিব, সেইটো লিখিব লাগিব। তাৰপিছত 4 নম্বৰত আছে খণ্ড উন্নয়ন খণ্ড বা ৱাৰ্ড, আপোনালোকৰ খণ্ড উন্নয়ন কোনটো হয় সেইটো লিখিব লাগিব, ডেভেলপমেণ্ট ব্লক যিটো হয় সেইটো লিখিব লাগিব। তাৰপিছত 5 নম্বৰত আছে গাঁও নগৰ, আপোনালোকে গাঁৱত বাস কৰে নে নগৰত বাস কৰে সেইটো দিব লাগিব। তাৰপিছত 6 নম্বৰত আছে কৃষকৰ নাম পৰিচয় পত্ৰ মতে, আপোনালোকৰ পৰিচয় পত্ৰ বা যিখন ডকুমেণ্ট আছে ডকুমেণ্ট হিচাপত নামটো দিব লাগিব। ডকুমেণ্টছত কি ডকুমেণ্টছ দিব সেই বিষয়ে মই ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাই দিম, কি ডকুমেণ্ট দিব লাগিব, পৰিচয় পত্ৰ দিব লাগিব, সেই হিচাপত নামটো ইয়াতে আপুনি লিখিব লাগিব। তাৰপিছত পিতা মাতৃ স্বামীৰ নাম পিতাৰ নাম নহ'লে মাতৃৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত 8 নম্বৰত আছে পুৰুষ মহিলা অন্যান্য, আপোনালোকৰ লিংগ যিটো হয় এইটো দিব, পুৰুষ হয় নে মহিলা হয় না অন্যান্য হয় এইটো টিক মাৰ্ক কৰি দিব, ইয়াতে যিটো হয় এইটো টিক মাৰ্ক কৰি দিব। তাৰপিছত 9 নম্বৰত আছে শ্ৰেণী, আপুনি কোনটো শ্ৰেণীৰ হয়, মানে কেটেগৰী কোনটো কেটেগৰী হয়, সাধাৰণ শ্ৰেণী, অনুসূচিত জাতি, অনুসূচিত জনজাতি, কোনটো শ্ৰেণীৰ হয় সেইটো শ্ৰেণীৰ হিচাপত আপোনালোকে টিক মাৰ্ক দিব। তাৰপিছত আছিল 10 নম্বৰ কৃষকৰ প্ৰকাৰ, মানে কৃষকৰ প্ৰকাৰ, এইটো ক্ষুদ্ৰ আছে 1 হেক্টৰৰ পৰা 2 হেক্টৰলৈকে, আৰু উপায়ন্ত আছে 1 হেক্টৰলৈকে, আৰু অন্যান্য যিটো হয় আপোনালোকৰ যিখিনি মাটি আছে সেই হিচাপত আপুনি আপোনাৰ কেটেগৰীটো চিলেক্ট কৰি ল'ব। আৰু 11 নম্বৰত আছে পৰিয়ালৰ সদস্য সংখ্যা, আপোনালোকৰ পৰিয়ালত কিমানজন সদস্য আছে সেইখন দিব লাগিব, যিকেইজন আছে সেইকেইজনৰ বিৱৰণ দিব লাগিব। পৰিয়ালৰ মুৰব্বীজনৰ নাম, 12 নম্বৰত আছে পৰিয়ালৰ মুৰব্বীজনৰ নাম, আপোনালোকৰ পৰিয়ালৰ যিজন মুৰব্বী হয় গাৰ্জেন হয় সেইজনৰ নাম দিব লাগিব। তাৰপিছত ইয়াত আছে কৃষকৰ পৰিচয়ৰ সবিশেষ। 13 নম্বৰত আছে পৰিচয় পত্ৰ, আপোনালোকে পৰিচয় পত্ৰ কোনটো দিব বিচাৰিছে সেইটোত টিক মাৰ্ক কৰি দিব। আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ডত ইয়াতে টিক মাৰ্ক কৰি দিব, অন্যান্য পৰিচয় পত্ৰ দিলে ইয়াতে টিক মাৰ্ক কৰি দিব। পৰিচয় পত্ৰ প্ৰকাৰ ইয়াতে দিয়া আছে পান কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, চালকৰ প্ৰমাণপত্ৰ মানে ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, কৃষক ঋণ পত্ৰ, পাৰপত্ৰ নং, বৈধ একাউণ্ট নাম্বাৰ, এইকেইটাৰ ভিতৰত আপোনালোকে যিটো পৰিচয় পত্ৰ দিব বিচাৰে সেইটো দিব পাৰে, তাত টিক মাৰ্ক দি দিব। তাৰপিছত 15 নম্বৰ আছে আপোনাৰ পৰিচয় পত্ৰ প্ৰমাণিক নম্বৰ, আপোনাৰ যিখন পৰিচয় পত্ৰ দিব বা ডকুমেণ্ট দিব সেই ডকুমেণ্টৰ নাম্বাৰটো এটা ID নাম্বাৰ আছে, ID নাম্বাৰটো কি হয় ইয়াতে লিখিব লাগিব। তাৰপিছত 16 নম্বৰত পৰিচয় পত্ৰ মতে ঠিকনা, আপোনালোকৰ পৰিচয় পত্ৰৰ যিখন ঠিকনা আছে সেই ঠিকনাখন ইয়াতে লিখিব লাগিব। তাৰপিছত আবেদনৰ প্ৰসংগ নম্বৰ সংযোজন 1, কৃষকৰ বেংক একাউণ্টৰ সবিশেষ, আপোনালোকে যিটো একাউণ্টত টকা পাব বিচাৰে সেই একাউণ্টৰ সবিশেষটো ইয়াতে দিব লাগিব, আপোনাৰ একাউণ্টটো নিজৰ হ'ব লাগিব। ইয়াতে দিয়া আছে IFSC কোড, IFSC কোড মানে ব্ৰাঞ্চ কোড এটা থাকে, এনেকৈ ষ্টেট বেংকৰ SBIN বুলি লিখা থাকে, আৰু যিকেইটা সংখ্যা থাকে এইকেইটা দিব লাগিব। তাৰপিছত বেংকৰ নাম আৰু শাখা, কোনটো বেংকৰ হয়
কোনটো বেংকৰ একাউণ্টটো কোনটো বেংকত খোলা আছে সেইটো বেংকৰ নামটো লিখিব লাগিব আৰু ব্ৰাঞ্চটো ক'ত আছে শাখাটো ক'ত আছে সেইটো লিখিব লাগিব তাৰপিছত আছে একাউণ্ট নাম্বাৰ কি হয় সেইটো দিব লাগিব বৈধ একাউণ্ট গৰাকীৰ নাম তাৰপিছত একাউণ্ট গৰাকীৰ নাম যিজন নাম আছে একাউণ্টত তাৰ নামটো দিব লাগিব বৈধ একাউণ্টৰ প্ৰকাৰ সেভিং একাউণ্ট হয় নে জনধনৰ একাউণ্ট হয় সেইটো দিব লাগিব সেভিং হলে সেভিং দি দিব জনধন আঁচনিৰ হলে জনধন বেংক একাউণ্ট বুলি দি দিব বৈধ একাউণ্ট আধাৰৰ সৈতে সংলগ্ন কৰা হৈছে নে যদি হৈছে আধাৰ কাৰ্ডৰ লগত যদি বেংকৰ একাউণ্টটো লিংক কৰা হৈছে তেনেহলে হয় দিব আৰু যদি হোৱা নাই তেনেহলে নহয় বুলি ইয়াতে টিক মাৰ্ক কৰি দিব তাৰপিছত 23 নম্বৰত আছে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব তাৰপিছত 24 নম্বৰত আছে জন্মৰ তাৰিখ আপোনাৰ ডেট অফ বাৰ্থ যোনটো হয় সেইটো দি দিব লাগিব 25 নম্বৰত আছে মাটিৰ প্ৰকাৰ আপোনাৰ মাটিৰ ক্যাটাগৰীটো কেনেকুৱা ধৰণৰ ব্যক্তিগত নে জুটিয়া হিচাপত যদি আপোনালোকে খেতি কৰি আছে তেনেহলে জুটিয়া ইয়াতে টিক মাৰ্ক দি দিব আৰু যদি ব্যক্তিগতভাৱে খেতি কৰি আছে এতিয়া ব্যক্তিগত ইয়াতে টিক মাৰ্ক কৰি দিব তাৰপিছত ইয়াতে কনভিট নাম্বাৰটো দিব যিখিনি মাটি আছে এই মাটিখিনি সম্পূৰ্ণ বিৱৰণ দিব লাগিব পাট্টা নাম্বাৰ ডাক নাম্বাৰ মাটিকালি কিমানখিনি মাটি আছে এইখিনি বিৱৰণ দিব লাগিব ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইয়াতে তিনিটা কোড দিয়া আছে তিনিটা বক্স দিয়া আছে সেই হিচাপত আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে পাট্টা নাম্বাৰ এটো বক্সত পাট্টা নাম্বাৰ ইয়াতে ডাক নাম্বাৰ আৰু ইয়াতে মাটিৰ পৰিমাণ কিমান বিঘা মাটি আছে 2 বিঘা নে 3 বিঘা 4 বিঘা 5 বিঘা যিখিনি মাটি আছে এইখিনি দিব লাগিব তাৰপিছত 26 নম্বৰত আছে খেতি কৰা মাটিৰ ঠিকনা আপোনাৰ মাটিখিনি যিটো অঞ্চলত আছে সেই ঠিকনাখিনি দিব লাগিব মানে যিটো ৰেভিনিউ ভিলেজত মাটিখন আছে ৰেভিনিউ ভিলেজৰ নামটো লিখিব লাগিব তাৰপিছত জিলা তাৰপিছত ৰাজহ চক্ৰ আপোনালোকৰ সাৰ্কেল অফিস কোনটো হয় মাটিৰ সেইটো দিব লাগিব গাঁৱৰ নাম আৰু পিন নম্বৰ 27 নম্বৰত আছে আপোনাৰ কোন চনৰ পৰা উক্ত মাটিত খেতি কৰিছে মানে এই আপোনালোকে যেটো মাটিত খেতি কৰে সেইটো এই মাটিখিনিত আপোনালোকে কিমান চনৰ পৰা খেতি কৰি আছে সেইটো চনটো দিব লাগিব খেতি কৰা শস্যৰ নাম আপোনালোকে কি খেতি কৰে ধানৰ খেতি কৰে নে মৰাপাট নে মাটিমাহ খেতি কৰে সেইটো দিব লাগিব তাৰপিছত মাটিৰ গৰাকী নিজা ঘৰৰ অন্যান্য সদস্য লিজত লোৱা আৰু অন্যান্য যেটো হয় এটো আপোনালোকে দিব পাৰিব লিজত হলে ইয়াতে টিক মাৰি দিব আৰু যদি নিজা মাটি হয় তেনে নিজা বুলি দিব আৰু যদি আপোনালোকৰ পৰিয়ালৰ যিকোনো অন্য সদস্যৰ নামত মাটিখিনি আছে তেনেহলে ঘৰৰ অন্য সদস্যৰ নামটো ইয়াতে দিব লাগিব মাটিৰ গৰাকী নাম মাটিৰ গৰাকী যিজন আছে সেইজনৰ নামটো দিব লাগিব আৰু তাৰ লগত কি সম্পৰ্ক আছে 31 নম্বৰত এটো দিব লাগিব কি সম্পৰ্ক মাটিৰ গৰাকীৰ লগত আপোনাৰ লগত কি সম্পৰ্ক এটো দিব লাগিব তাৰপিছত ইয়াতে আপোনাৰ নামটো লিখিব ইয়াতে আপোনাৰ নামটো লিখিব যিজনে আবেদন কৰিছে সেই আবেদনকাৰীৰ নামটো লিখিব ইয়াতেও আবেদনকাৰীৰ নামটো লিখিব লাগিব তাৰপিছত ইয়াতে স্থান কোনটো স্থানৰ হয় আপোনালোকৰ কোনটো এৰিয়া হয় এই এৰিয়াটো লিখিব লাগিব আৰু তাৰিখটো কোনটো তাৰিখত আবেদনখন কৰিছে সেই আবেদনখন এই তাৰিখটো লিখিব লাগিব তাৰপিছত ইয়াতে আবেদনকাৰীৰ সহি ইয়াতে সহিটো দিব লাগিব ইয়াতে দিয়া আছে জিলা কৃষি বিষয়ৰ কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে ইয়াতে যদি এগ্ৰিকালচাৰ অফিস আছে এই অফিসৰ পৰা এখিনি আপোনালোকৰ ফিল আপ কৰিব এটো আপোনালোকে ফিল আপ কৰিব নালাগে এগ্ৰিকালচাৰ অফিসৰ পৰা এখিনি চাই দিব তাৰপিছত ইয়াতে আবেদনৰ প্ৰসংগ নম্বৰ সংযোজন 1 প্ৰতিবেদন দাখিল কৰিছে আপোনালোকে গাঁওবুঢ়া গাঁও প্ৰধান গ্ৰাম সেৱক গ্ৰাম সেৱিকা জ্যেষ্ঠ গ্ৰাম্য সেৱক জ্যেষ্ঠ গ্ৰাম্য সেৱিকা এতে আপোনালোকৰ নাম সহি আৰু মোহৰ ইয়াতে মাৰি ল'ব লাগিব আপোনালোকে যত জমা দিব ফৰ্মখন জমা দিব সেই কৰ্মচাৰীসকলৰ সিল আৰু সহি আৰু মোহৰটো মাৰিব লাগিব নামটো লিখিব লাগিব নামটো লিখি এটা বহুত কেইটা আছে কৃষি উন্নয়ন বিষয়া কৃষি সম্প্ৰসাৰণ সহায়ক ৰাজহ চক্ৰ বিষয়া এই গোটেইখিনি কৰ্মচাৰীৰ আপোনাৰ যিকোনো অফিচাৰৰ গোটেইখিনি অফিচাৰৰ আপোনালোকে ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পিছত আপোনালোকে ফৰ্মখন
যিজন আপোনালোকৰ এৰিয়াৰ যিজন ৰেভিনিউ ভিলেজৰ গ্ৰাম সেৱক হয় সেই গ্ৰাম সেৱকৰ ওচৰত ফৰ্মখন জমা দিব লাগিব। 1 কপি ফটোৰ সৈতে আপোনালোকৰ যিখন ডকুমেণ্ট আছে, ভোটাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড, এই গোটেইখিনি মিলি আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ পিছত গ্ৰাম সেৱক নাইবা জিলা কৃষি বিষয়াই আপোনালোকৰ ফৰ্মখন ভেৰিফাই কৰি সম্পূৰ্ণৰূপে যদি আপোনালোকে প্ৰযোজ্য হয় বা যদি চিলেক্ট হয় তেনেহ'লে আপোনালোকে 2000 টকা পাব।